নিশ্চিন্ত এনেই গাত লগাই নমৰিবি গতিকে মই যিমান কেইটা দিন সমষ্টিটো আশে পাশে ঘূৰি আছো চাৰিওফালে ৰাইজৰ আই মাতৃসকল আশীৰ্বাদ আশীৰ্বাদে আশীৰ্বাদ আশীৰ্বাদে আশীৰ্বাদ গতিকে এইকাৰণে যোৱা যেতিয়া 10 তাৰিখে মই নমিনেশ্যন পত্ৰ দাখিল কৰিছিলোঁ সেইদিনা মোৰ জয় নিশ্চিত হৈছিল 21টা পঞ্চায়ত আকৌ নগৰৰ 11টা পৌৰসভা ৱাৰ্ড মোৰ আই মাতৃহঁতে সকলে উৎকল গৰম নেওচি মোক আশীৰ্বাদ দিছিল যিহেতু আমাৰ জয় নিশ্চিত এতিয়াও যদি কোনোবাই বেলেগৰ দিন বুলি ভাবিছে তাক বুজাওক তাৰ ঘৰতে অবুপায় তই বেলেগৰ দিব নালাগে কাৰণ আমাৰ জয় নিশ্চিত তোৰ ঘৰটো বেলেগৰ দি এনেই দোকানত পানীত পেলাব নালাগে এনেকৈ এটা পাব দুটা পাব তিনিটা পাব তিনিটা পোৱাৰ পিছত এটা পোৱা প্ৰয়োজন নাই আজিও যোৱাকালি আজি ৰাতিপুৱা 9টা বজাত মৰিগাঁও টাউনত মোৰ আই মাতৃসকলে নাচি নাচি আশীৰ্বাদ দিছে গতিকে মই পুখুৰীবাসী ৰাইজ মোৰ মাতৃ পিতৃ ভনীসকলক আহ্বান কৰিছোঁ অনুৰোধ কৰিছোঁ যাতে পুখুৰীৰ পৰা ৰাইজে এটা ভোট যাতে বাহিৰত যায় তাৰ কাৰণে আজি আপোনালোকে আজিৰ পৰা আৰম্ভ ঘৰে ঘৰে যাব কাৰণে কাৰণ জিকাটো জিকিয়ে হৈ গ'ল খালি ভোটটো ব্যৱধানটো বৃদ্ধি কৰিব লাগে ইমানেই 1 তাৰিখে ভোট হ'ব নেক্সট মাহত 2 তাৰিখে ভোট গণনা হ'ব আৰু 4 তাৰিখে আমাৰ চৰকাৰ গঠন হ'ব আৰু যিমানবোৰ বাকী আছে সেইসমূহ সম্পূৰ্ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু 5 বছৰ পিছৰ ভিতৰত একো নাথাকে আৰু কেঁচা ঘৰ নাথাকে চিন্তা কৰিব নালাগে আৰু কেঁচা ঘৰ নাথাকে এই আই মাতৃসকল অভিভাৱকী ৰাইজ আপোনালোকক মই আহ্বান জনাইছোঁ পুনৰ আপোনালোকে কোনো এজন মানুহ বিচলিত নহওক আৰু প্ৰয়োজনা নকৰিব লাভ নাই ভগৱানে যাক জিকাবলগীয়া আছে যাক যোনে জয় হ'বলগীয়া আছে সি জয় হ'লেই